অখিল কোন তুমি মোক আগতে লগ পাইছিল নেকি তুমি? হয় হয় লগ পাইছিলে মোক। ক'ত? আমরা মির্জাতে লগ পাইছিলো। তুমি তো মাঝে মাঝে আকৌ ফোন মাৰি আছা এইটো নম্বৰৰ পৰা বেলেগে মই এটা কথাৰ কাৰণে আপোনাক ফোন কৰিলো। নহয় নহয় তোমাৰ এইটো নম্বৰৰ পৰা বেলেগে তুমি ফোন মাৰে। মোৰ এইটোৱে নম্বৰ আজি প্ৰথম ফোন কৰিলো আপোনাক মই। কথাটো হ'ল কি এটা কথাৰ কাৰণে ফোন কৰিছিলো। এই আপোনাৰ এই লকডাউনটো যেতিয়া খুলিব শুনিছেনে? এই খোলাৰ পিছত মানে এটা স্কুল এখন অপেনিং কৰিম মানে ডেন্স স্কুল এখন। হেল্ল' ঠিক আছে, খোলাৰ পিছত খবৰ ল'বচোন, চৰকাৰে মই বুজি ল'ম হা। আপুনি এটা ব্যস্ত আছে নেকি? মই ব্যস্ত বুজি ল'ম। আপনার চুলিত করোনা ভাইরাস আছে নাকি? হ্যালো, পাগল হয়েছে নাকি? চুলিত দিয়ক দিয়ক আমি চুলিত বহুত করোনা ভাইরাস ভয় নকৰা। মই আপোনাক ভালদৰে কথা পাতিছো। আপনি এটা ইমান ডাঙৰ শিল্পী এটা, আপনি ইমান ভাইৰাছৰ কথা কৈছে। আপনার চুলিত ভাইরাস আছে। পাগল হৈছে নেকি? জতাৰ ক'ৰবাত ডাকুৰি দিম, জতাৰ চিনি পাতে ঘৰৰ পৰা পুলিচ লগত টানি লৈ কি টেৰৰিষ্ট নেকি? টেৰৰিষ্ট গুণ্ডা টেৰৰিষ্ট এণ্টাৰ মাই হাউচ। টেৰৰিষ্ট এণ্টাৰ মাই হাউচ। আপনি এটা ইমান ডাঙৰ শিল্পী এটা, মৰাও আছে কাৰণে মই ফোন কৰিছো। হেল্ল' টেৰৰিষ্ট এণ্টাৰ মাই হাউচ। শুনকচোন, আপোনাৰ চিনেমা বিলাক চাই কিন্তু বিৰাট ভাল লাগে। চিনেমা চাই কিন্তু বিৰাট ভাল লাগে, একদম ইমান ভাল লাগে মানে আপোনাৰ ফিল্ম। হেল্ল' ৰাজদা। কওকচোন। হয়, ৰাজকুমাৰ দা হয় নাই? হয় দিয়া। হয়, মই কৈছো কটন কলেজৰ পৰা। হেৰি, মই বৰ্তমান মাছ কম কৰি আছো। হেল্ল', মই বৰ্তমান মাছ কম আৰু ফিল্মগ্ৰাফী কৰি আছো। মই আপোনাৰ লগত অলপ কথা আছিলে। হেল্ল', হয়, অলপ কথা আছিলে আপোনাৰ লগত। কওকচোন। আমি এখন চিনেমা বনাব লৈছো। হেল্ল', চিনেমাখন হ'ব আপোনাৰ শক্তিমানৰ কাহিনী এটা আছে তাত। আমি মানে আপোনাৰ অলপ হেল্প বিচাৰিছো। হেল্ল', শক্তিমানৰ হয়, আমি মানে অলপ মানে বনাম বুলি ভাবিছো। অসমীয়া হিচাপত চিনেমাখন কেনেকুৱা হ'ব, আপুনি কি ভাবে? ভাল কথা। শুধু ভাই ভাল চিনেমা বনোৱা খেলা হয়। খেলা জহৰা খেলা মাদাৰ চৌত খেলা কি বাল চিনেমা ভাই খেলা কণীটো বনোৱা খেলা তই খেলা বুঝলি নেকি? ঐ তোর বাপের মাৰো কণী বনোৱা খেলা তই শুধু ভাই বালৰ খেলা 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 চাই খেলা বাল খেলা মৰি গৈছে খেলা মানুহ গম পাইছ নাই? তই এনেকুৱা চিনেমা নবনাবি খেলা। বনাবি নি তই বনাবি নি খেলা মৰি চিনেমা দেখিলে তোৰ খেলা মৰি গলি তই। হেল্ল', কওকচোন। হয়, ৰাজকুমাৰ দাই কৈছে? হয়, নমস্কাৰ, মই ধেমাজিৰ পৰা ক'লো। হয়, এই আপোনালোকৰ কিবা হেৰি এড এটা পাইছিলো মই আপোনাৰ ফেচবুকত। সিদিনা তুমি ফোন কৰিছিলা না? হা, সিদিনা ফোন কৰিছিলা? নাই কৰা মই আজিহে ঘপককৈ চালো আপোনাৰ। আজি পৰা বহুকেইটাই ফোন কৰে। কওকচোন বাৰু। আপুনি কি ঠিকে আছে। বিহুৰ প্ৰগ্ৰেম কৰিব?
সেইটোৱে আৰু কোন কোন থাকিব লগত হেল্থৰ গ্ৰুপ থাকিব হেৰি আপোনাৰ বাজেট কিমান বাজেট মানে দূৰত্ব অনুসৰি আৰু তাকেতো আপোনাৰ এতিয়া আপুনিতো গুৱাহাটীৰ পৰা আহিব ধেমাজিলৈকেতো আপোনাৰ 440 কিলোমিটাৰ হয় গতিকে বাজেটটো ক'বচোন এইটো ধৰি লওক ধেমাজি এতিয়া আমি বিহুৰ 28 এপ্ৰিলৰ যিটো 30 তাৰিখৰ আগত নাপাব দেই আপুনি মানে আমাৰ আছিলে আপোনাৰ মে'ৰ 5 তাৰিখে আছিলে তাৰমানে কিয় সেইবোৰ ডেটত আমাৰ 5 মে' তাৰিখে আছিলে আপোনাৰ আৰু এদিনে হয় মুকলি বিহু হয় আৰু ৰাতিলে ফাংচন হয় তেনেকুৱা গতিকে তাতে হেৰি কৰিব অলপ বেছি কৰিব উন্নত কি ক'লে আৰু তাতে দূৰত্বৰ কথা আছেতো আপুনি আগতে আহিছে নাই ধেমাজি আহিছে নাই ধেমাজি মই এনেই গৈছো মই হয় মানে এনে কৰাৰ পাছত যোৱা নাই আপোনাৰ এপ্ৰিল মাহ কি বুকিঙে আছে নেকি এপ্ৰিল মাহত আছে বহুত স্থাপন কৰি আছে হেৰি কৰি আহি আছে মানে কৈ ফোনত যোগাযোগ কৰি আছে এতিয়া আপোনাৰ গড় বাজেটটো কিমান মানে এভাৰেজ হেৰি আপোনাৰ ধেমাজিৰ আগত লখিমপুৰৰ আগত ধেমাজি হয় সেইফালৰ পৰা কিমান ডিষ্টেঞ্চ আছে লখিমপুৰৰ পৰা নহয় আপুনি বাজেটটো কওকচোন বাৰু আমাৰ মানে মই এটা দূৰত্বটো জুখি লৈছো সেইকাৰণে দূৰত্বটো আপোনাক ক'লো 440 কিলোমিটাৰ ধেমাজিলৈ হয় লখিমপুৰৰ পৰা কিমান লখিমপুৰৰ পৰা আপোনাৰ 40 কিলোমিটাৰ 40 কিলোমিটাৰ হয় 40 কিলোমিটাৰ লখিমপুৰ পালে আৰু ধৰি লওক ৰাতিপুৱা উঠিলে গাড়ীয়ে গধূলি পাই নাই ধেমাজি পাই আপোনাৰ 10 ঘণ্টা লাগে হয় তাতে কিন্তু আমাৰ লখিমপুৰ আমি পেলাইছো বুজিছে কিবা লখিমপুৰত মান আমি ধৰিছিলো হা 2 লাখ আৰু মানে ধেমাজি আৰু বেছি হয় কথাটো আমাৰ মানে বাজেট ইমান বেছিকে নাই কৈছো কথা নাই আমাৰ দূৰত্ব অনুসৰি গৈছে আচলতে কথাটো এতিয়া মই আমাৰ হেৰিটো লেবাৰটো সমান হয় না আমাৰ মানে কি কথাটো হ'ল আপোনাৰ কোনো সংগঠন বা তেনেকুৱা নহয় আমাৰ গাঁৱৰ ৰাইজে এখন বিৰাট ডাঙৰ কৰিছো তাৰমানে মই কোৱা নাই আপুনি আমাৰ হেৰি কথা কি বেলেগেও তাতকৈ বেছি কৰিব কিন্তু আমি ঘটনা কি আমি টাউন হিচাপতে পেলাই লৈছো এতিয়া বাজেট নাই আমাৰ সেইটো কথা আমাৰ কষ্টটো একে পৰে না বুজিছে টাউনত মাতিলে খৰচটো সমানে পৰিব না বেছি কৰি দিছে আমি 1.5 মান ভাবি থৈছিলো বেছি কোৱা নাই মই ইমান দূৰত্ব অনুসৰি কথা কিছুমান বেলেগেতো বহুত কৈ আছে বেলেগেতো বহুত কব আমি কোৱা নাই আপোনাৰ 3 দিন গুচি যাব তাত 3 দিন সময় যাব মাথাটো গম পাইছে আপোনাৰ কো-ছিংগাৰ আছেনে নাই এতিয়া মই ৰাখা নাই মই আছো মানে কোনো ফিমেল ছিংগাৰ ৰাখা নাই ছোৱালী ধুনীয়া ৰাখা নাই এতিয়া এইবাৰ ৰাখা নাই এইবাৰ ৰাখা নাই আহ্বানৰ কথা এইটো বেলেগ নহয় আপোনাৰ ভিডিঅ'বিলাকত খুব ধুনীয়া ধুনীয়া ছোৱালী দেখাব যে লগত আহিব নেকি এজনীমান ছোৱালী লৈ আহিব না নহ'লে বেয়া লাগিব আপুনি কিমান টাইম গাব ন অকলে কিমান মানে 1 ঘণ্টা পাৰ হৈ যাব তেনেকুৱা আমিতো 4 ঘণ্টা লাগিব আমাৰ এইফালে চব আহোম মানুহ 4 ঘণ্টা এখন গাড়ীতে গান গাব নেকি এখন গাড়ীতে 4 ঘণ্টা গান গাই থাকিব মই আপোনাৰ যিখিনি গান ওলাইছে এতিয়ালৈকে গোটেইখিনি কণ্টিনিউৱাছলি গালে মানে হৈ যাব আৰু দুটামানতো আপোনাৰ ভাল লগত বুজিছো তাৰমানে সেই সময়ত ধৈৰ্যটো থাকিব লাগিব না বিহু গাব নাই বিহু হেল্ল' বিহু মানে মোৰ যিকেইটা সেই গাম আৰু আপুনি বেলেগৰ গান নাগায় নাই বেলেগ মই বিহুৰীয়াও জুবিনদাৰ গান লাগিব নহয় জুবিনদাৰ গান লাগিবতো জুবিনদাৰ গাব আৰু তোমাৰ লগত নহয় যদি আগৰবাৰ নাই তাৰমানে মই বেলেগৰ গীত চোৱা নাই এতিয়া ভাল পাওঁ গীত বেলেগৰ গীত কিন্তু মই চোৱা নহয় আমাক জুবিনদাৰ গান লাগিব বিহু বুলি ক'লেতো আমি জুবিনদাকে চিনি পাওঁ ঠিকে আছে জুবিনক মাতা জুবিনটো আমাক বিচৰা নাই মই আপোনাৰ কথাই কৈছো আপুনি জুবিনদাক তেখেতকো মাতা মোৰ মোবাইল মাতি ফ্ৰেণ্ড মই গতিকে মোৰ জুবিনক মাতিলে মই বেয়া নাপাওঁ আপোনাকো ভাল পাওঁ আপোনাৰ বিহু গান নাই বনাই এতিয়ালৈকে
বিহুৰীয়া গীত আৰু মোৰ আছে তেনেকুৱা কিন্তু আপোনালোকে সেই বিহুৰীয়া যদি আমি কেনেকৈ মোৰ প্ৰাইজটো দিলে আপোনাৰ জনজাতি মানুহবিলাক বেছি আছে ন সিহঁতে ৰাতি খাই বৈ উল্টা পুল্টা কৰি দিলে কোনে ৰিক্স ল'ব সিহঁতক বিহুটো লাগিব ৰাতি নাচিবলৈ তেতিয়াহ'লে একো নাই কমিটি যদি ৰেচপন্সিবিলিটি ল'ব নোৱাৰে বেলেগে মাতিবা নহয় আপুনিও তাৰ কাৰণে অকণমান ৰেচপন্সিবল হ'ব লাগিব কমিটিয়ে বাৰু ক'ব কিন্তু মানুহবিলাকেতো নামানিব ন মানুহজনে নেমানে এতিয়া মই বিহুৰীয়া গীত যিহেতু মই ব্যৱহাৰ কৰা কৰিছোঁ ক'ৰবাত মোৰ যি গীত এটা বিহুৰীয়া মানে কিবা কিবি আছে মই ইমান পইচা দি আমি মাতিম বিহুৰ কাৰণে এতিয়া মই বিহু গীতে যে গাব লাগিব সেইটো বিহুৰীয়া গীত গাব পালে মানে বেলেগ মাতিম নহয় ইমান পইচা দি আপোনাক যেতিয়া মাতিম আপুনিতো বিহু ৰাইজে যি বিচাৰে আপুনি গাবই লাগিব কাৰণ সেইটো মই যিটো বিচাৰিছোঁ সেইটো লিখি দিছোঁ আৰু তাই ৰাইজৰ পচন্দ হ'লেতো আপোনাক মতা হৈছে ন ঠিক আছে একো নাই তেতিয়াহ'লে নামটো বেলেগ মাতে একো নাই নহয় আপোনাকে লাগে মানুহবিলাকে কৈ আছে আপোনাকে লাগে মোক লাগে যদি আৰু মোৰ সেই কি আৰু মই বেলেগ আৰু হেৰি কৰিব আপুনি পেপাৰত এড দিছে নাই মই পেপাৰ এড নিদিলে মই ফেচবুকতে এড কৰি দিওঁ আচ্ছা আচ্ছা ঠিক আছে আপুনি মই সেইমতে আছে মই যি গীত লিখি দিছোঁ হয় এই আপুনি গুৱাহাটীৰ পৰা নাইট চুপাৰত আহিব নে নিজৰ গাড়ী লৈ আহিব আমি গাড়ী লৈ যাম নিজৰ আমি বেলেগ গাড়ী লৈ যাম ভাড়া কৰি কি ক'লে বেলেগ গাড়ী ভাড়া কৰি লৈ যাম বেলেগ আপোনাৰ নিজা গাড়ী নাই নেকি নিজা গাড়ী থাকিলে আৰু চবখানে নিজা গাড়ী ধৰা পাবি তাকে নহয় তেতিয়া নাইট চুপাৰত অহা হ'লে আমি পইচাটো কমাই মানে বাজেটটো নাইতো নাই যদি একো নাই বেলেগ মানে একো নাই উপায় নাই নহয় আপোনাৰ যিখন গাড়ী মই তাতে গাড়ী দিছোঁ বেলেগ কথা গাড়ীটো আহিব আপুনি তাৰ আমি তেলৰ খৰচ বা যিহেতু বাজেটটো বহুত বেছি হৈছে ন আমি তেতিয়া আপোনাৰ গ্ৰুপটো কিমান থাকিব মানুহ গ্ৰুপ মানে আমাৰ হেণ্ডছম গ্ৰুপ আৰু 6জনীয়া গ্ৰুপ ঠিক আছে আপোনাক ধৰি ইয়াতে বজোৱা আহে আপোনাক ধৰি 7জন হ'ল তাৰপিছত আমি 7টা আপোনাৰ নাইট চুপাৰ টিকেট কাটি দিলোঁ গোটেইখিনি গুচি আহিলে তাৰপৰা আকৌ যোৱাখিনি আমি ট্ৰেইনত হেৰি কৰি দিলোঁ পঠাই দিলোঁ এই তেতিয়া আমি কুলি নহয় কুলি চিনি পায় হা কুলিতে যায় কিছুমান যেনেকে তেনেকে আমি কেনেকে নহয় জানো